গুড মৰ্নিং বন্ধু বান্ধৱীসকল আজি মই এটা নিউ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত এটা ৰিকুৱেষ্ট প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ছাপোৰ্ট কৰক মই নতুন চেনেল খুলিছোঁ ইউটিউবত ইম্পৰ্টেণ্ট দিবলৈ বিচাৰিছোঁ বা আপোনালোকৰ মাজত আজিৰ ভিডিঅ'টো হ'ল MCQ আসাম হিষ্ট্ৰী GK কুৱেশ্যন এইবিলাক কুৱেশ্যন সকল মোষ্ট ইম্পৰ্টেণ্ট ফৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ বাবে তো আজিৰ ভিডিঅ'টো শুৰু কৰা চাওঁ তো আজিৰ প্ৰথম প্ৰশ্নটো হ'ল হু ৱাজ দ্য ফাউণ্ডাৰ অফ দি মৌৰ্য ডাইনেষ্টি মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল অপশ্যনবিলাক আপোনালোকে চাই লওক ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি চন্দ্ৰগুপ্ত ৱাজ দি ফাউণ্ডাৰ অফ মৌৰ্য ডাইনেষ্টি নেক্সট কুৱেশ্যন Who defeated Prithviraj Chauhan at the Second Battle of Tarain? তাৰাইনৰ দ্বিতীয় যুদ্ধত পৃথ্বীৰাজ চৌহানক কোনে পৰাস্ত কৰিছিল অপশ্যনবিলাক আপোনালোকে চাই লওক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মহম্মদ অফ গৰি ইয়াৰ ৰাইট আনচাৰটো হ'ব অপশ্যন বি মহম্মদ অফ গৰি নেক্সট কুৱেশ্যন The famous Moti Masjid in Agra was built by which of the following king? আগ্ৰাৰ বিখ্যাত মতি মছজিদ নিম্নলিখিত কোনজন ৰজাই নিৰ্মাণ কৰিছিল অপশ্যনবিলাক আপোনালোকে চাই লওক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শাহজাহানে মছজিদটো বনাইছিল নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন দ্য ইষ্ট ইণ্ডিয়া কোম্পানী ৱাজ ফাউণ্ডেড বাই মানে হৈছে ইষ্ট ইণ্ডিয়া কোম্পানীটো প্ৰতিষ্ঠা কৰিছিল কোনে প্ৰতিষ্ঠা কৰিছিল ইষ্ট ইণ্ডিয়া কোম্পানী অপশ্যনবিলাক আপোনালোকে চাই লওক ব্ৰিটিছ গভৰ্ণমেণ্ট ব্ৰিটিছ আৰ্মি দ্য মাৰ্চেণ্ট অফ লণ্ডন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দি মাৰ্চেণ্টছ অফ লণ্ডন নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ কুইট ইণ্ডিয়া মুভমেণ্ট ৱাজ ষ্টাৰ্টেড মানে হৈছে ভাৰত ত্যাগ আন্দোলন কোন বছৰত আৰম্ভ হৈছিল ভাৰত ত্যাগ আন্দোলন কোন বছৰত আৰম্ভ হৈছিল অপশ্যনবিলাক আপোনালোকে চাই লওক দ্য ৰাইট আনচাৰ ইজ অপশ্যন ডি শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1942 নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য স্মলেষ্ট প্লেনেট ইন আৱাৰ সোলাৰ চিষ্টেম আমাৰ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটো কি অপশ্যনবিলাক আপোনালোকে চাই লওক আটাইতকৈ সৰু গ্ৰহটো কি আটাইতকৈ সৰু গ্ৰহটো হ'ল অপশ্যন এ মাৰ্কাৰী বুধ মাৰ্কাৰী সৰু গ্ৰহ মনত ৰাখিব নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ মেকমোহন লাইন কি মেকমোহন লাইন হ'ল অপশ্যন চি বাউণ্ডাৰী লাইন বিটুইন ইণ্ডিয়া এণ্ড চাইনা ভাৰত আৰু চীনৰ মাজত সীমাৰেখা মেকমোহন লাইন বোলে হুইচ অফ দি ফলোয়িং ৰিভাৰ্ছ ইজ দ্য লংগেষ্ট তলত কোনখন নদী আটাইতকৈ দীঘল অপশ্যনবিলাক আপোনালোকে চাই লওক শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ নীল নদী আটাইতকৈ দীঘল নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য কেপিটেল অফ অষ্ট্ৰিয়াৰ ৰাজধানী ক'ত বা কি অষ্ট্ৰিয়াৰ ৰাজধানী কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভিয়েনা অপশ্যন চি ভিয়েনা হোৱাট ইজ দ্য লাৰ্জেষ্ট ক্ৰিয়েচাৰ ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ জীৱটো কি আপোনালোকে চাই লওক অপশ্যনবোৰ চাই লওক আপোনালোকে ডাইনাছৰ আছে ব্লু হুৱেল আছে মাউণ্টেইন লায়ন আছে
গ্ৰিজলি বেয়াৰ আছে। আপোনালোকে অপশ্যনটো চাই লওক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, ব্লু হোৱেল। নীলাতিমিটি হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ জীৱ। নেক্সট কুৱেশ্যন, হুইচ অফ দি ফলোয়িং কাণ্ট্ৰিজ ইজ ন'ন এজ দি লেণ্ড অফ দি ৰাইজিং ছান? তলত উল্লেখ কৰা কোনখন দেশক দ্য লেণ্ড অফ ৰাইজিং ছান হিচাপে জনা যায়? ইয়াৰ অপশ্যনটো চাই লওক আপোনালোকে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, জাপান। জাপানক দ্য লেণ্ড অফ দ্য ৰাইজিং ছান বুলি কোৱা হয়, জাপানক। নেক্সট কুৱেশ্যন, হুইচ ৱাটাৰ বডি কানেক্টছ দ্য মেডিটেৰিয়ান চি উইথ ৰেড চি? ভূমধ্য সাগৰক লোহিত সাগৰৰ সৈতে সংযোগ কৰিছে কোনটো জলভাগ? The right answer is option C, Suez Canal. Who discovered the South Pole? দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যনবিলাক আপোনালোকে চাই লওক। দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিছিল? আমুণ্ডছেন। অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ, আমুণ্ডছেন। নেক্সট কুৱেশ্যনটো হ'ল, হুইচ অফ দ্য ফলোয়িং ইজ নট এ চি পৰ্ট অফ ইণ্ডিয়া? তলত কোনটো ভাৰতৰ সাগৰীয় বন্দৰ নহয়? মাইসোৰ। অপশ্যন ডি, শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, মাইসোৰ। নেক্সট কুৱেশ্যন, খাজুৰাহো ইজ চিটুৱেটেড ইন? খাজুৰাহো ক'ত অৱস্থিত আছে খাজুৰাহো? অপশ্যনবিলাক আপোনালোকে চাই লওক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশত খাজুৰাহো অৱস্থিত। নেক্সট কুৱেশ্যন, নামদাফা নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন? নামদাফা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? অপশ্যনবিলাক আপোনালোকে চাই লওক। নামদাফা আসাম, অৰুণাচল, নাগালেণ্ড, মণিপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যনটো হ'ল, হোৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইউনিকেভ চিটুৱেটেড? ইউনিকেভৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যনবিলাক আপোনালোকে চাই লওক। ইয়াৰ ৰাইট আনচাৰটো হ'ব অপশ্যন বি, নিউয়ৰ্ক। নিউয়ৰ্ক। নেক্সট কুৱেশ্যনটো হ'ল, দ্য কমনৱেলথ গেমছ ইজ হেল্ড এভৰি? কমনৱেলথ গেমছ প্ৰতি বছৰৰ কিমান বছৰৰ পাছত অনুষ্ঠিত হয়? কিমান বছৰৰ অন্তৰ অনুষ্ঠিত হয় কমনৱেলথ? অপশ্যনবিলাক চাই লওক। ইয়াৰ অপশ্যনটো হ'ব অপশ্যন এ, 4 বছৰ অন্তৰ অনুষ্ঠিত হয়। নেক্সট কুৱেশ্যনটো হ'ল, হু ৰোট দ্য বুক এ পেছেজ টু ইণ্ডিয়া? এ পেছেজ টু ইণ্ডিয়া গ্ৰন্থখন কোনে লিখিছিল? অপশ্যনবিলাক আপোনালোকে চাই লওক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, E.M. ফৰেষ্টাৰ। E.M. ফৰেষ্টাৰ। লাষ্ট কুৱেশ্যনটো হ'ল, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন টু গ' ইনটু স্পেচ? মহাকাশলৈ যোৱা প্ৰথম নাৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, ভেলেণ্টিনা তেৰেজকোভা। মহাকাশলৈ প্ৰথমবাৰৰ বাবে নাৰী গৈছিল।